Hello everyone, once again welcome to my YouTube channel, The Assamese Blogger. আজি পুনৰবাৰ আপোনালোকৰ মাজলৈ মানে আহিছোঁ এটা নতুন মানে কি বুলি ক'ম আজি কত ফুৰিব যোৱা নাই আজি মই কেৱল মন্দিৰত গৈ আছোঁ ভগৱানক ভাবাটো প্ৰয়োজনীয় হয় নহয় তেতিয়াহে আৰু মন চন সব মানে ভালে থাকিব গতিকে আজি এখন এনেকুৱা একদম মানে ওদালগুৰি ডিস্ট্ৰিক্টৰে হয় ইতিহাস প্ৰসিদ্ধ মানে দেৱালয়লৈ গৈ আছোঁ য'ত নেকি মানে পুৰণি বহুতো ইতিহাস আছে কি বুলি ক'ম ৰহস্যময় আৰু ভয়ানকো হয় মানে গতিকে আপোনালোকে ভিডিঅ'টো গোটেইখিনি জানিবলৈ ভিডিঅ'টো চাই থাকক কোনো স্কিপ নকৰাকৈ গতিকে আৰু বলক আৰু আমি একদম দবাই দিছোঁ হনুমান গিয়াৰ লগাই দিছোঁ হেলমেট পিন্ধিছোঁ একদম পুৰা ফুল সেফটি বলক তই কি কৰিছা মাছ নেকি চা বৰশীটো কেনেকুৱা পাইছেনে নাই মানুহে কি কি ধৰণত মাছ ধৰে আপোনালোকে দেখিছেনে চাওক ডাইৰেক্ট বৰশী পাতি দিছে মাছৰ টোপ লগাইছে পুৰা এতিয়া আহি পাইছোঁ যিখন দেৱালয়ৰ কথা আমি মটো ব্লগিঙত কৈ আহিছিলোঁ আপোনাক মোৰ পিছফালে চাইনবোৰ্ড আছে আপোনালোকে চাই ল'বও পাৰিব এইখন চাইনবোৰ্ড হৈছে এই দেৱালয়খন আছে ওদালগুৰি জিলাৰ কবিৰালিৰ অন্তৰ্গত দেৱৰ গাঁৱত আৰু এই দেৱালয়খনৰ নাম হৈছে মুৰাদেৱাল মানে এই দেৱালয়খন এখন ইতিহাস প্ৰসিদ্ধ দেৱালয় বুলি জনা যায় ওদালগুৰি জিলাৰ এখন অন্যতম ইতিহাস প্ৰসিদ্ধ দেৱালয় আৰু ইয়াৰ ইতিহাস সম্পৰ্কে যথেষ্টখিনি কথা আছে এই বিষয়ে আমি সবিশেষ আমাৰ পূজাৰীজনৰ পৰা জানো আহক মই ইতিমধ্যে আপোনালোকক জনাইছোঁ যে মই বৰ্তমান মুৰাদেৱৰ দেৱালয়ত উপস্থিত আছোঁ আৰু এই দেৱালয়খন এখন ওদালগুৰি জিলাৰ অন্যতম ইতিহাস প্ৰসিদ্ধ দেৱালয় ৰূপে পৰিচিত আৰু এই সম্পৰ্কে আমাৰ পূজনীয় পূজাৰীদেৱে আপোনালোকক বিস্তৃতভাৱে ক'ব এই দেৱালয়খনৰ পৰা ইতিহাস সম্পৰ্কে আপুনি জনাব এতিয়া আমি দেৱালয়ৰ অতীতৰ পৰা আমি দুই ধৰণে জানি আহিছোঁ যে প্ৰথমে হৈছে সতীৰ বিষয়ে আৰু দ্বিতীয়তে হৈছে কেন্দুকলাৰ বিষয়ে এতিয়া মই দুই ধৰণে ক'ব লাগিব প্ৰথমতে হৈছে দক্ষ ৰজাৰ ছোৱালী সতী বিনা নিমন্ত্ৰণে যজ্ঞস্থলীত গৈ কিছুমান কুৎসিত বাক্য শিৱৰ ওপৰত কৰাৰ তেওঁ লজ্জিত হৈ নিজৰ দেহ যেতিয়া ত্যাগ কৰিছিল সেই ত্যাগ কৰা দেহটোক শিৱে কান্ধত লৈ ঘূৰি ফুৰিছিল আৰু সেই অৱশেষত বিষ্ণুৰ সুদৰ্শন চক্ৰৰে সতী দেহটোক খণ্ডিত কৰিছিল আৰু সেই সতী দেহৰ অংশ যি ঠাইত যি পৰিছিল সেই নামে নামকৰণ হৈ একোখনকৈ তীৰ্থস্থান নিৰ্মাণ হৈছিল আৰু সেই সতীৰে হেনো আমাৰ ইয়াতে এই ঠাইত মূৰ্তি পৰিছিল সেইকাৰণে এই দেৱালয়খন উৎপত্তি হৈছিল আৰু নামস্বৰূপে হৈছিল মুৰা দেৱালয় আৰু দ্বিতীয়তে হৈছে কেন্দুকলাই হেনো কামাখ্যা দেৱীৰ তেওঁ পূজাৰী আছিল তেওঁৰ পূজাৰ অৰ্চনাত দেৱী মুগ্ধ হৈ হেনো তেওঁৰ লগত দৰ্শন দি নৃত্য কৰিছিল আৰু এই কথা আছিল ৰজাজনীয়া কথা কেনেবাকৈ ৰজাই গম পালে দেৱী নৃত্যৰ কথা আৰু ৰজাই দেৱীৰ নৃত্য চাবলৈ ইচ্ছা প্ৰকাশ কৰিলে তেতিয়া তেওঁ প্ৰতিজ্ঞাবদ্ধ আছিল যাতে দ্বিতীয়জন ব্যক্তিয়ে এই দেৱীৰ নৃত্যৰ কথা আশাৰ গম নাপায় অৱশেষত ৰজাই মৃত্যুৰ ভাবুকি দিলে তেতিয়া তেওঁ ভাবিলে তেওঁৰ মৃত্যু অনিবাৰ্য ৰজাৰ হাতত মৰাতকৈ দেৱীৰ হাতত মৰাই মোৰ ভাল বুলি তেওঁ ৰজাক সময়সীমা বান্ধি দিলে যথা সময়ত তেওঁ আহি উপস্থিত হ'ল আৰু তেওঁৰ পূজাৰ অৰ্চনাত দেৱী মুগ্ধ হৈ দৰ্শন দিব লগা হ'ল দৰ্শন দিব লগা হোৱাৰ কাৰণে তেওঁ হেনো দেৱী কুণ্ঠান্বিত হৈ কেন্দুকলাই গালত এচৰ মাৰিছিল সেই চৰ মূৰটো ছিঙি হেনো এই ঠাইত পৰিছিল এই ঠাইত পৰাৰ কাৰণে এই দেৱালয়খন উৎপত্তি হোৱা বুলি আমি জানি আহিছোঁ মানে এতিয়া প্ৰচলিত দুটা প্ৰবাদ আছে হয় দুটা প্ৰবাদ আছে আৰু ইয়াতে মানে ময়ো শুনা পাইছিলোঁ যে আগতে ইয়াতে হেনো নৰবলি প্ৰথা আছিলে হয় হয় নৰবলি প্ৰথা এসময়ত আছিল প্ৰমাণস্বৰূপে আমাৰ যিখন নৰবলি কৰা দাহ এতিয়াও আমাৰ আছে এই চাব পাৰিব যে এসময়ত যিয়ে নৰবলি হয় সেই মানুহজনক হেনো কোনো বান্ধি ধৰি আনিব লগা হোৱা নাছিল আৰু তেওঁ নিজে আহি অট'মেটিক হেনো বলিহালত পৰিছিল আৰু তেনেকৈ এই নৰবলি হোৱা বুলি আমি শুনি আহিছোঁ এতিয়া আপোনাৰ পুৰণি সমলস্বৰূপে কি বস্তু আছে পুৰণি সমলস্বৰূপে আমাৰ ধৰ এই বলিহালৰ যিখন দা আৰু এই আমাৰ মূৰ্তিবিলাক আৰু অতীতৰ পৰা যিখিনি পানী আছে
সেই পানীখিনি আজিও আছে অতি মানে বাৰিষা হ'লে বেছি হয় আৰু খৰালি হ'লে কমে আৰু এই কুণ্ডৰ যিটো মানে কুণ্ড আছে এই কুণ্ডটোৰ লগত হেনো পুখুৰীৰ লগত জুইন আছে যে এসময়ত ইয়াতে গাখীৰ ফুল দিলে হেনো পুখুৰীত ওলাইছিল কিন্তু আজিকালি যদিও নোলায় তথাপিও মানে পানীৰ যোগাযোগটো এতিয়া হয়তো আছে পুখুৰীত পানী বাঢ়িলে আমাৰ ইয়াতো পানী বাঢ়ে আৰু পুখুৰীত পানী কমিলে আমাৰ ইয়াতো কমে ঠিক আছে আপোনালৈ অশেষ ধন্যবাদ তথাপি আমাৰ ভক্তবান ৰাইজক আপুনি কি ক'ব বোলে মন্দিৰ কিমান টাইমত খোলে কিমান টাইমত বন্ধ হয় পূজা অৰ্চনাৰ কাৰণে কেতিয়া আহিব আচলতে ভক্তবান ৰাইজক মই এই আপোনালোকৰ ইউটিউব চেনেলৰ জৰিয়তে মই ক'ব বিচাৰিছোঁ যে আমাৰ ৰাতিপুৱা 9 বজাৰ পৰা পূজা হয় 12টাত সমাপ্ত কৰা হয় গতিকে দৰ্শনাৰ্থী আহিব বিচাৰিলে ধৰ 9টাৰ পৰা 9:30 বা 10টাৰ ভিতৰত আহি পাব লাগিব হয় ইয়াতে আমাৰ 14খন দেৱ দেৱীৰ থান আছে প্ৰথমে আছে গণেশ আৰু পাৰ্বতী আছে আৰু ধৰ শ্ৰী বিষ্ণু মা কামাখ্যা মা দুৰ্গা মা লক্ষ্মী মা সৰস্বতী আৰু একেলগে শিৱৰ 4খন থান আৰু নৰসিংহ থান আছে আৰু বাহিৰত আছে মনসা ৰগালী এনেকৈ 14খন দেৱ দেৱীৰ থান আছে প্ৰতিদিনে আমাৰ পূজা পাতল হয় বছৰটোৰ ভিতৰত মাথোঁ অম্বুবাচীত আমাৰ 3 দিন বন্ধ থাকে ধন্যবাদ এইটো হৈছে মেইন কুণ্ডটো ইয়াত আপুনি ফুল গাখীৰ চাউল এইবিলাক দিব পাৰে এইটো মেইন কুণ্ডটো ইয়াত এটা গণেশৰ মূৰ্তি আছে আৰু ইতিমধ্যে আমাৰ পূজাৰীজনে উল্লেখ কৰিছে যে আগতে হেনো ইয়াতে যদি আমি গাখীৰ দিয়া হৈছিলে তেতিয়াহ'লে বাহিৰত এটা পুখুৰী আছে সেই পুখুৰীটো মই আপোনালোকক দেখুৱাম সেই পুখুৰীটোত মানে গাখীৰখিনি ওলাইছিলগৈ আৰু পুৰা কানেকশ্যন আছে এই কুণ্ডটো আৰু এই বাহিৰত থকা পুখুৰীটোৰ লগত আৰু এইটো হৈছে মন্দিৰৰ সেই পুখুৰীটো যিটো পুখুৰীৰ কথা নেকি মই অলৰেডি উল্লেখ কৰিছোঁ আপোনালোকৰ আগত আপোনালোকে যে এই শিলৰ মূৰ্তিবোৰ দেখি আছে এই শিলৰ মূৰ্তিবোৰৰ মানে কোনো নিৰ্দিষ্ট মানে ক'ত উদ্ধাৰ হৈছিলে কেনেকৈ পাইছিলে সেই সম্পৰ্কে এতিয়ালৈকে কোনো ধৰণৰ তথ্য নাই মই সুধিছিলোঁ পূজাৰীজনকো বা ওচৰৰ মানুহখিনিকো সুধিছিলোঁ এই সম্পৰ্কে তেওঁলোক কোনো ধৰণে মানে জ্ঞাত নহয় এইবিলাক নৰবলি হৈছিল আৰু যিখন খৰ্গৰে নৰবলি হৈছিল এই খৰ্গখন এতিয়াও আছে এই আমি দেখুৱাব পৰা অৱস্থা এইখন আছিলে নৰবলিতা যিজন নৰবলি হ'বলৈ আহে তেওঁখিনি নিজে আহি বলিহালত পৰিছিল আৰু জনামতে এই অট'মেটিক দাখন গৈ ডিঙিত পৰিছিল আৰু যিদিনাখনে নপৰে সেইদিনাখনে সেই সময়ত থকা পূজাৰীজনে হেনো বলি কৰিব লগা বাধ্য হৈছিল আৰু আপোনালোকে দেখি থকা এই শিলবোৰ হৈছে তাহানিৰ সেই নৰবলি দিয়াৰ বলিহাল আপোনালোকে গম পালেই মন্দিৰটোৰ ইতিহাস সম্পৰ্কে যিটো দেৱালয়লৈ আমি গৈছিলোঁ এইটো ইতিহাস সম্পৰ্কে গম পালে গতিকে আপোনালোকো আহিব পাৰে আৰু তাত চাই যাব পাৰে পুৰণি কিছুমান বস্তু আছে গতিকে সেইবিলাক বস্তু আপোনালোকে চাই যাব পাৰে বা ভগৱানক পূজা অৰ্চনা কৰিব পাৰে গতিকে আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে আপুনি যদি মোৰ চেনেলটো নতুনকৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব আৰু ওচৰত থকা বেল আইকনটো দবাই দিব আৰু আপোনালোকে বাকীবিলাকেও লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু আগুৱাই যোৱাত সহায় কৰিব নে কি কয় ধন্যবাদ বাই বাই জয় অসম